পুনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ তিতা কেৰেলাৰ এটা ৰেচিপি। ব'লকচোন তিতা কেৰেলা কেইটা লৈ আনো। ঘৰতে হোৱা তিতা কেৰেলা। এয়া আমাৰ ঘৰতে হোৱা তিতা কেৰেলা। এয়া মই তিতা কেৰেলা ছিগি লওঁ। এইকেইটা ছিগি ল'লোঁ। এতিয়া মই এইকেইটা ধুই ভালকৈ লৈ ল'লোঁ। এতিয়া আগগুৰিকেইটা কাটি মই চকলকৈ কাটি ল'ম। এয়া মোৰ তিতা কেৰেলা কাটা হৈ গ'ল। মই ইমানটো জোখত কাটি ল'লোঁ পাতলকৈ। এতিয়া মই ইয়াত নিমখ সানি ল'ম। অকণমান পানী ছটিয়াই মই নিমখখিনি মিলাই লৈছোঁ। এতিয়া হালধি দিছোঁ। ৰেড চিলি পাউডাৰ দিছোঁ। ধনিয়া গুড়ি আধা চামুচ দিছোঁ। এইখিনি মই মিলাই ল'ম। মই বেচন লৈছোঁ। এতিয়া মই বেচন দি দিম কেইচামুচমান। এইখিনিও ভালদৰে মই মিলাই ল'ম। এয়া মোৰ মিলাই হৈ গ'ল। এতিয়া মই কেৰাহী পাতি তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাত এয়া মই তিতা কেৰেলা ইয়াত দি দিছোঁ। এতিয়া মই গেছটো মিডিয়াম ফ্লেমত লৈ লৈছোঁ। এইখিনি মই ভালদৰে ভাজি আছোঁ। এনেকৈ তিতা কেৰেলা বনাই খাই খুবেই ভাল লাগে। তিতা কেৰেলা কোনে ভাল পায় জনাব। মই হ'লে খুবেই ভাল পাওঁ তিতা কেৰেলা খাই। মচমচীয়া হোৱালৈকে মই ভাজি থাকিম। ৰঙচুৱা হৈছে আৰু অলপ সময় ভাজিব লাগিব। এনেকৈ তিতা কেৰেলা খাইছেনে? নোখোৱাসকলে এবাৰ খাই চাব আৰু মোক জনাব। এয়া হৈ গৈছে। এইখিনি মই নমাই ল'ম। এতিয়া একেখিনি তেলতে বাকী থকাখিনিও দি দিছোঁ। মোৰ হৈ গ'ল। এয়া নমাই ল'লোঁ। এয়া মোৰ তিতা কেৰেলা ভাজি হৈ গ'ল। এয়া মই প্লেট এখনলৈ নমাই ল'লোঁ।
এয়া একদম মচমচীয়া হৈছে, খাবলৈ খুব ধুনীয়া হয়। এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাব আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।